কাণৰ দাঁতৰ এইটো কি চাফা কৰে নেকি? কাণখন চাফা কৰি দিয়ে পहिले যিমান আছোঁ বুলি দিব হয় নেকি? নমস্কাৰ দোস্ত, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আগবঢ়াইছোঁ। এয়া পাপু চাৰ্জিত আপোনালোকৰ লগত। আজি দৰং গণেশপুৰীৰ ডাঙৰ বজাৰ এখন, বজাৰখনত কি আছে অকণমান ভিডিঅ'ৰ মাধ্যমেৰে এইকাৰণে দেখাব বিচাৰিছোঁ যাতে যিখিনি আই মাতৃ মানে বজাৰত আহিব নোৱাৰে বা ঘৰতে থাকে, বজাৰনো কেনেকুৱা বস্তু, মানে বজাৰখন কেনেকৈ বজাৰ হয়, এনেকৈ ভিডিঅ'ৰ আকাৰে দেখাইছোঁ। যিহেতু কিছুমান আই মাতৃ আছে ঘৰৰ পৰা নোলায়, বা আমাৰ যিহেতুকে নোলায় কিছুমান আমাৰ পুৰুষসকলে যিহেতুকে বজাৰত আহে তেওঁলোকেতো জানেই। যিখিনি নাহে তেওঁলোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ। বজাৰৰ পৰিৱেশ অকণমান ভিডিঅ'ৰ মাধ্যমেৰে দেখাব বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। চব্জি মাৰ্কেট আপোনালোকে দেখি আছে। চব্জি মাৰ্কেটৰ পৰা, মাছৰ বজাৰৰ পৰা, কাপোৰৰ বজাৰৰ পৰা সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। বজাৰৰ প্ৰভাৱটো কেনেকুৱা এটা পৰিৱেশত বজাৰখন হয়, তো ভিডিঅ'ৰ আকাৰেৰে আপোনালোকক দেখাব বিচাৰিছোঁ। তো যদি ভাল লাগে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম। ইয়াৰ যিখিনি অঞ্চলৰ প্ৰভাৱ আছে সকলো দেখাবলৈ চেষ্টা কৰিম। আজি বজাৰ দেখাইছোঁ, কালি অন্য কিবা দেখাবলৈ চেষ্টা কৰিম আপোনালোক উৎসাহিত কৰিলে। কাণৰ দাঁতৰ কি চাফা কৰে নেকি? কাণখন চাফা কৰি দিয়ে পहिले যিমান আছোঁ বুলি দিব হয় নেকি?